সদায় এটা কথা আপোনালোকে মনত ৰাখিব যে যিগৰাকী পত্নীয়ে আপুনি ইমান বিশ্বাস আৰু ইমান মৰম দিয়াৰ পিছতো আপোনাক এৰি বেলেগৰ লগত আচলতে লিলিমাই কৰিব পাৰে বা বেলেগলৈ আচলতে পলাই যাবলৈ চেষ্টা কৰে, তেনে কিন্তু নাৰীক কেতিয়াও আপোনাৰ লগত নাৰাখিব। কাৰণ যিয়ে আপোনাক ইমানখিনি মৰম ভাল পোৱা আচলতে দিয়াৰ পিছতো আপোনাৰ লগত থাকিব বিচৰা নাই, তেনে নাৰী কেতিয়াও আপুনি জোৰকৈ ৰাখি আপোনাৰ মূল্যৱান লাইফটো নষ্ট নকৰিব। নিশ্চয় আপোনালোকে ভিডিঅ'টো দেখিলে আৰু দেখি আচলতে এটা কথাই বুজি পালে যে কিমান অসহায় হ'লে এজন স্বামীয়ে আচলতে নিজৰ ঘৈণীয়েকক এনেকৈ মৰম কৰি ক'ব পাৰে যে তই আনলৈ পলাই নাযাবি। আৰু মানে ঘৈণীয়েকে আপোনাৰ গিৰিয়েকক মাৰি দিছে, কিন্তু আজিলৈকে গিৰিয়েকে এক চাট মাৰি পোৱা নাই। আৰু বাৰ বাৰ পলাই যোৱাৰ পিছতো আচলতে সেইজনী মহিলাক তেওঁ আচলতে লগতে ৰাখিবলৈ বিচাৰিছে। মানে কিমান ভাল পাব লাগিব সেইজন মানুহে সেইগৰাকী মানুহক যে ইমানখিনি মাৰপিট কৰাৰ পিছতো মানে সেইজন আচলতে পুৰুষে কেতিয়াও আনৰ হাতত সেইগৰাকী মহিলাক আচলতে এৰি দিব বিচৰা নাই। মানে কি ক'ম, কিন্তু যিজনী মানুহে আচলতে সেই পুৰুষজনক বিশ্বাস কৰিব পৰা নাই, ইমান ভাল পোৱা ইমান আচলতে মৰম দিয়াৰ পিছতো তাইক আপুনি ৰাখি লাভ আছে জানো কিবা? কাৰণ যেতিয়া আপুনি কাৰোবাক বহুত বেছি ভাল পাব, বহুত বেছি আপুনি মানে মৰম কৰিব, আৰু তাৰ পিছতো যদি সিফালৰ মানুহজনে যদি আপোনাক আচলতে বুজি নাপায়, তেন্তে আপুনি যিমানেই তেওঁক আচলতে লগত ৰাখিবলৈ চেষ্টা নকৰক কিয়, আপোনাকতো কিন্তু এদিন এৰি থৈ যাবই। আৰু অকল এইটো আজি বুলি নহয়, সেই মানুহগৰাকীয়ে হেনো বাৰ বাৰ পলাই গৈছে, কিন্তু এই মানুহজনে ইমানেই ভাল পায় যে তেওঁক বাৰে বাৰে আচলতে ওলোটাই নিবলৈ চেষ্টা কৰিছে। আৰু ভাই মই আপোনাক এটা কথা ক'ম, আপুনি সেইজনী মানুহক পাৰিলে বাদ দিয়ক। তাৰমানে আপুনি ইমান ভাল পায়, কিন্তু তাৰ পিছতো যেতিয়া আপোনাৰ লগত আচলতে থাকিব বিচৰা নাই, বেলেগৰ লগত যাব বিচাৰিছে, আৰু তাৰপিছত আপুনি আচলতে বুজি পাব লাগে যে আপোনাৰ প্ৰতি মৰম আছেনে নাই। চ' এইবিলাক বাদ দিয়ক, এগৰাকী মানে ভাল ছোৱালী চাওক যাতে আপোনাৰ সেই মৰমখিনিক বুজিব পাৰে। মই তোক আজি থাপতে মাৰিছো নি কওকচোন? কালি তই মোক ইমান মাৰিলে বুজিছা।